হেল্ল' ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ কাৰণে কেইখনমান অসমীয়া কমন ৰচনা লৈ আহিছোঁ। গতিকে তোমালোকৰ কি আহিব তোমালোকে ভালদৰে চাই যোৱা। তোমালোকৰ এইবাৰ পুথিভঁৰালটো দিয়াৰ সম্ভাৱনা আছে, গতিকে এই ৰচনাখন তোমালোকে ভালদৰে চাবা। এই ৰচনাখন ছমহীয়া পৰীক্ষাটো আহিব পাৰে, গতিকে তোমালোকে চাই ল'বা। তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাখন খুব দি থকা হয় যদিও এইবাৰ খুব গুৰুত্বপূৰ্ণ এইখন, তোমালোকে ভালদৰে চাই ল'বা। তাৰ পিছৰটো হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। এই ৰচনাখনো তোমালোকে ভালদৰে চাবা, এইটো দি থাকে পৰীক্ষাত। আৰু এই অসমৰ বানপানী বৰ্তমানত হৈয়ে আছে, গতিকে তোমালোকে ইয়াৰ ওপৰত ভালদৰে চাই ল'বা। তাৰ পিছৰটো হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সলনি তোমালোকক হয়তো প্ৰিয় শিল্পীগৰাকী তেনেকৈও দিব পাৰে, গতিকে তোমালোকে প্ৰিয় শিল্পীগৰাকী যদি দিয়ে, তোমালোকে প্ৰিয় শিল্পীগৰাকীৰ সলনি জুবিন গাৰ্গৰ ওপৰত লিখিলেও তোমালোকক নম্বৰ নিশ্চয় দিব। আৰু তাৰ শেষৰটো হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ বা দৈনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ এনেদৰেও দিব পাৰে। গতিকে তোমালোকেও এই ৰচনাসমূহ, যিসমূহ ৰচনা মই দিছোঁ, এই ৰচনাসমূহ তোমালোকে ভালদৰে চালে তোমালোকৰ আহিবলগীয়া পৰীক্ষাসমূহত তোমালোকৰ সহায় হ'ব। আৰু তোমালোকৰ ছমহীয়া পৰীক্ষা বা প্ৰি ফাইনেল বা মেট্ৰিকতো এই ৰচনাসমূহৰ ভিতৰতে আহিব। গতিকে তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। ধন্যবাদ।